নৱৰাত্ৰি দেৱী দুৰ্গাৰ ন ৰূপ। নৱদুৰ্গা দেৱী দুৰ্গাৰ ন ৰূপৰ সমষ্টি। দেৱী দুৰ্গাৰ 9টা ভিন্ন ভিন্ন ৰূপ দেৱী দুৰ্গাতে সমাহিত। সংসাৰত শান্তি সমৃদ্ধি স্থাপনৰ বাবে, আসুৰিক শক্তি বিনাশ কৰিবৰ বাবে সময়ে সময়ে দেৱী দুৰ্গা 9টা ভিন্ন ভিন্ন ৰূপত প্ৰকট হয়। নৱৰাত্ৰিত দেৱী দুৰ্গাৰ 9 ৰূপৰ উপাসনা কৰা হয়। নৱদুৰ্গাৰ প্ৰথম ৰূপ শৈলপুত্ৰী। শৈলৰাজ অৰ্থাৎ পৰ্বতৰাজ হিমাৱন্তৰ পুত্ৰী। পিতা দক্ষৰ যজ্ঞত প্ৰাণ ত্যাগ কৰাৰ পাছত মহাদেৱৰ সৈতে পুনৰ মিলনৰ বাবে আদিশক্তি দেৱী দুৰ্গাই শৈলৰাজ হিমাৱন্তৰ পুত্ৰী হিচাপে অৱতৰিত হয়। দ্বিতীয় ৰূপ ব্ৰহ্মচাৰিণী। দেৱী দুৰ্গাই মহাদেৱৰ সৈতে পুনৰ মিলনৰ বাবে ব্ৰহ্মচৰ্য ব্ৰত পালন কৰি তপস্যাত মগ্ন হৈছিল। ব্ৰহ্মচাৰিণীৰ সোঁ হাতত মালা আৰু বাওঁ হাতত কমণ্ডলু থাকে। তৃতীয় ৰূপ চন্দ্ৰঘণ্টা দেৱী। চন্দ্ৰঘণ্টা দেৱীৰ বাহন সিংহ। চতুৰ্থ ৰূপ কুষ্মাণ্ডা। কুষ্মাণ্ডা দেৱীৰ হাতত কমণ্ডলু, ধনু, বাণ, পদুম ফুল, অমৃত কলহ, চক্ৰ, গদা থাকে। অষ্টম হাতত সিদ্ধি আৰু নিদ্ধি দিব পৰা জপমালা থাকে। কুষ্মাণ্ডা দেৱীৰ বাহন সিংহ। পঞ্চম ৰূপ স্কন্ধমাতা। স্কন্ধ অৰ্থাৎ পুত্ৰ কাৰ্তিক, পুত্ৰ কাৰ্তিকৰ মা। ষষ্ঠ ৰূপ কাত্যায়নী। মহৰ্ষি কাত্যায়নে দেৱী ভগৱতীক কঠোৰ তপস্যাৰ বলত পুত্ৰীৰূপে পাইছিল। সেয়েহে দেৱী দুৰ্গা কাত্যায়নী হ'ল। দেৱী কাত্যায়নী পদুম ফুলত বিৰাজমান হৈ থাকে। সপ্তম ৰূপ কালৰাত্ৰি। সকলোতকৈ সুন্দৰ আৰু আকৰ্ষিত ৰূপ। নৱদুৰ্গাৰ কালৰাত্ৰিৰ ৰূপ অতি উগ্ৰ। কালৰাত্ৰিৰ বৰণ ক'লা, অসংযত চুলি, ত্ৰিনেত্ৰধাৰী। কালৰাত্ৰি বেয়া দিন দূৰ কৰোঁতা, অজ্ঞান অন্ধকাৰ দূৰ কৰোঁতা। ভয়ানক ৰূপ যদিও তেওঁ এই ৰূপৰ দ্বাৰা সংসাৰৰ উদ্ধাৰ কৰি আহিছে। ভক্তক সদায় সুফল দি আহিছে। অষ্টম ৰূপ মহাগৌৰী। মহাগৌৰী দেৱীৰ বস্ত্ৰ আভূষণ বগা, বাহন বৃষভ। মহাগৌৰী দেৱীক আৰাধনা কৰিলে চৰিত্ৰ দোষৰ পৰা মুক্তি পায় আৰু পুনৰ পবিত্ৰ আৰু অক্ষয় প্ৰাপ্ত কৰে। নৱম ৰূপ সিদ্ধিদাত্ৰী ৰূপ। সিদ্ধিদাত্ৰীক সিদ্ধিদায়িনী বুলিও কোৱা হয়। মহাদেৱৰ অৰ্ধনাৰেশ্বৰ ৰূপ সিদ্ধিদাত্ৰীৰ অনুকম্পাৰ বলতে সৃষ্টি হৈছিল। তেওঁৰ উপাসনাৰ দ্বাৰা সকলো প্ৰাপ্ত হয় আৰু একো পোৱাৰ ইচ্ছা নাথাকে। তেওঁৰ দৰ্শনৰ দ্বাৰা মন সম্পূৰ্ণতা আৰু সন্তোষেৰে ভৰি পৰে। তেওঁৰ সোঁফালৰ তলৰ হাতত চক্ৰ, ওপৰৰ হাতত গদা, বাওঁফালে তলৰ হাতত শংখ আৰু ওপৰৰ হাতত পদুম ফুল থাকে। তেওঁ পদুম ফুলত বিৰাজমান হৈ থাকে।